Hello guys, welcome back to my YouTube channel. It's Anjan. এইটো হ'ল মোৰ অসমীয়াত বনোৱা ফাৰ্ষ্ট ব্লগ। এনেহ'লে মই হিন্দী আৰু বেংগলীত ব্লগ বনাওঁ, কিন্তু এইটো মোৰ হ'ল যিহেতুকে অসমত থাকোঁ তো ভাবিলোঁ এটা অসমীয়া ভাষাত এটা ব্লগ বনাম। তো আজি কি টপিকত ব্লগ বনাওঁ? আজি বনাম আমাৰ বৰষুণৰ টপিকৰ ওপৰত ব্লগ, কাৰণ আমাৰ বৰষুণে এতিয়া বৰ্তমান আমাৰ গাঁৱত একদম পূৰা বানপানী হাহাকাৰ মচাই দিছে। তো আপোনালোকক দেখুৱাওঁ আমাৰ গাঁৱৰ বানপানী কেনেকুৱা। আমাৰ গাঁৱৰ বানপানী একদম পূৰা ৰাস্তা ঘাট উটুৱাই নিছে, পথাৰটো ক'বই নালাগে কেনেকুৱা ভৰ্তি হৈছে, সাগৰ হৈ গৈছে একদম পথাৰত। তো অলপ এতিয়া আমাৰ ঘৰৰ চাৰিওফালৰ দৃশ্য একবাৰ আপোনালোকক দেখুৱাওঁ যে কেনেকুৱা। চাওক, একদম ঘৰৰ চাৰিওফালে পূৰা বানপানী বাচি গৈছে, পানী জমা হৈ আছে কেনেকৈ চাব পাৰিছে। এইটো হ'ল আমাৰ দমকলৰ পাৰ। একদম ভালদৰে দেখাই দিছোঁ ওচৰত আহি কেনে, চাওক একদম কেনেকুৱা পানী জমা হৈ আছে। তাৰপিছত বলক আৰু এতিয়া আপোনাৰ ৰাস্তাত একবাৰ দেখুৱাই দিওঁ। তাৰপিছত দেখুৱাম আপোনালোকক পথাৰত কেনেকুৱা হৈছে। ৰাস্তাত মানে এনেই আমাৰ ঘৰৰ সন্মুখতে দেখুৱাওঁ, তাৰপিছত দেখুৱাম একদম মেইন মানে জহাদি আমি আপ ডাউন কৰোঁ সেইটো ৰাস্তা কেনেকুৱা। আমাৰ খালৰ পাৰ আৰু আমাৰ খাল চাব পাৰে পূৰা একদম ভৰ্তি হৈ উটি গৈছে, এই পানী ৰাস্তাৰে বাগৰি গৈ আছে। এইটো হ'ল আমাৰ খাল আৰু এইটো হ'ল মানে আমাৰ আশে পাশে মানে মোৰ বন্ধু এজনৰ ঘৰৰ খাল। তো এইটো হ'ল আমাৰ যিটো এইটো দেখা পাইছে, এইটোৰ নেক্সট সিফালে আছে আমাৰ বৰদেউতাৰ খাল। দেখা পোৱা নাই চাগে, ইয়াৰ পৰা ওচৰত যাই একবাৰ দেখাই দিম ৰ'বক। বৰষুণ দি আছে, মই ছটা লৈ আহোঁ যাই কেনে, নহ'লে বা জিকি যাম, মোৰ মোবাইলটো জিকি লৈ ল'লোঁ ছটা। এতিয়া যাম আমি ৰাস্তাৰ ফালে। মোবাইলটো জিকি যায়, মই জিকিলোঁ আৰু মোবাইলটো যাতে নিজিকে। বৰষুণত একদম ওলাব নোৱাৰা হৈ গৈছে ৰাস্তাত, উপায় নাই কি কৰিব। এইটো ছটা নতুন কিনি আনিলোঁ, কওক কেনে দেখা হৈছে ছটাটো। যেতিয়া আপোনালোকে দেখাই পাইছে, এইটো হ'ল আমাৰ গাঁৱৰ ৰাস্তা আৰু হুলিয়া কেনেকুৱা হৈ আছে আপোনালোকে নিজে চাই লওক। জাগাই জাগাই পূৰা খালৰ দৰে হৈ আছে, পথাৰৰ দৰে হৈ আছে। অলপ জুম কৰি আপোনালোকক দেখুৱাই দিম যে কেনেকুৱা হৈ আছে আগত। এইটো অলপ আগত আপোনালোকে পানী দেখা পাই আছে, এইটো পানী একদম পূৰা আপোনাৰ আঁঠুৰ ওপৰলৈকে উঠিব, ইমান গাঁতা আছে ইয়াতে। মানে আমাৰ বৰদেউতাৰ খালৰ ইফালে মানে ৰাস্তাটো পূৰা গাঁতা হৈ গৈছে, আৰু যিটো এই সন্মুখত পানী দেখা পাই আছে চব এনেকুৱা গাঁতা জেগা আছে। তো এনেকুৱা ৰাস্তা হয় আমাৰ। আৰু ৰাস্তাৰ ইফালেও একবাৰ আপোনালোকে চাই লওক, ৰাস্তাৰ ইফালেও একদম ছেম কণ্ডিশ্যন। ইফালেতো আৰু অলপ মানে ভয়ংকৰে হৈ আছে বৰ্তমান ক'ব গ'লে। তো এইটো আমাৰ গৰু হয়, আমাৰ গৰু ইয়াতে ৰখি আছে। বন্ধু পূৰা জিকি আছে বৰষুণত একদম। তো বেছি বৰষুণ নাই, সেইকাৰণে ইয়াতে ৰখাই থৈছোঁ। আৰু যদি বেছি বৰষুণ দিলে হয় তেনেহ'লে লৈ গ'লো হয় ঘৰলৈকে। তো বলক একবাৰ আগলৈ যাই কেনে তাৰপিছত দেখাই। আৰু ইফালে চাওক, ইফালেতো পূৰা নদী বৈ যাই আছে। কি ক'ব গাইজ, এই বৰষুণত কেনেকৈ যে চলা ফিৰা কৰি আছোঁ এইটো একমাত্ৰ এই গাঁৱৰ মানুহে জানে আৰু ভগৱানে জানে। এই বৰষুণত যাই আছোঁ। এতিয়া আপোনালোকক আৰু এটা জেগাত লৈ যাম। আমাৰ যিটো নদী আছে, আমাৰ কাষৰ মটঙা নদী, তো সেই নদীটো আপোনালোকক দেখুৱাম। মই যিটো মোৰ ফাৰ্ষ্ট ব্লগ চেনেল বনোৱাৰ লগে লগে মই যিটো ফাৰ্ষ্ট ব্লগ বনাইছিলোঁ, সেইটো বনাইছিলোঁ সেই নদীৰ পাৰত। তো সেই নদীৰ পাৰটো আছিলে মানে কেনেকুৱা, আপোনাৰ পানীয়ে নাছিলে নদীত। সেই সময়ত ঠাণ্ডা বতৰত মই চেনেল অ'পেন কৰিছিলোঁ। তো এতিয়া ঠাণ্ডা মানে তেনেকুৱা ঠাণ্ডাও নাছিল, গৰমো নাছিল। কিন্তু এতিয়া চাব পাৰে একদম বানপানীৰ মাজত যাই আছোঁ, সেই নদীৰ পাৰ আপোনালোকক দেখুৱাম। চাই ল'ব মোৰ ফাৰ্ষ্ট ব্লগটো গৈ কেনেকুৱা হৈছে সেইটোও ক'ব, ফাৰ্ষ্ট ব্লগটো কেনেকুৱা হৈছে। তো এতিয়া চাওক, এই বৰষুণত যাই আছোঁ ভিজি ৰিম ঝিম সাৱন কি বৰসাতে। তাৰপিছত কি মই নাজানো, আপোনালোকে গাই ল'ব নিজে নিজে। এই চাওক, এটা বস্তু চাওক, এই গাঁতাৰ মাজত মই সিদিনা ৰাতি পৰি গৈছিলোঁ। মানে গৈ আছিলোঁ ঘৰত, ৰাতি বৰষুণৰ মাজত গৈ আছিলোঁ, গৈ থাকোঁতে এই গাঁতাত মই পৰি গৈছিলোঁ। চাওক, ইফালেও শুকান, কিন্তু মাজত এই গাঁতাত মই সিদিনা ৰাতি একদম এনেকৈ পৰিছোঁ, ভূমিকম্প আহি যোৱা হৈ গৈছে পৰি যোৱা। তো আজি সেইকাৰণে সাৱধানে যাব লাগিব। সাৱধানে গ'লে ৰাম চাওক
চাওক মোৰ অৱস্থা, এই হৈছে মোৰ অৱস্থা। এই গাঁতাৰ পৰা মাত্ৰ উঠিলোঁ, ভৰি পূৰা সোমাই গৈছিলে গাঁতাত হাতীৰ দৰে একদম। তো এতিয়া মায়ে বাৰ বাৰ কৈছিলে যে এই পেণ্ট আৰু চাৰ্ট পিন্ধি নাযাবি, পেণ্ট আৰু চাৰ্ট পিন্ধি নাযাবি, কিন্তু মই কৈছোঁ নাই যাম, ইউটিউবাৰ হয়, লেভেল এটা আছে, তো সেইকাৰণে পেণ্ট চাৰ্ট পিন্ধি আহিছোঁ। কিন্তু এতিয়া হৈ গ'ল, মোৰ হিৰোৰ পৰা মই জিৰ' হৈ গ'লোঁ এক ঝটকাত। शाबाश बेटा, बहुत बढ़िया। তো আৰু আছে বোকা, এই চাওক এই বোকাত আৰু সোমাব ভৰি, এইবাৰ পৰি গ'লে আপোনালোকে কিন্তু নাহাঁহিব মোৰ ওপৰত। তো বলক মই অলপমান ৰাস্তাটো পাৰ হৈ কেনে তাৰপিছত আপোনালোকক দেখুৱাম, ঠিক আছে? এতিয়া মই ৰাস্তাটো পাৰ হওঁ অকণমান। ফাইনেলি আহি গ'লোঁ আমি এতিয়া আমাৰ মানে মেইন হাইৱে ৰোডলৈ, হাইৱে ৰোডলৈ। তো এইটো চাব পাৰে, এইটো হ'ল আমাৰ হাইৱে ৰোড। ইয়াতে মানে এইটো আপোনাৰ মই যিটো ৰাস্তাৰে আহিলোঁ সেইটো হাইৱে ৰোড এনেকুৱা নহয়, কিন্তু এইটো হাইৱে ৰোড অলপমান ভাল আছে, সেইকাৰণে চেণ্ডেলযোৰ আকৌ পিন্ধি লৈছোঁ। চাব পাৰে এই চেণ্ডেলযোৰ পিন্ধি কেনে এতিয়া আমি যাম নদী পাৰলৈ। তো আপোনালোকক একবাৰ মই ইয়াৰ পৰা দেখুৱাম যে আমাৰ এইটো চাওক, দেখা পাইছে আপোনালোকে যে আমাৰ গাঁৱত যোৱা ৰাস্তাটো কেনেকুৱা হয়। তাৰপিছত ৰাস্তা দেখুৱালোঁ, এতিয়া আপোনালোকক দেখুৱাম আমাৰ গাঁৱৰ প্ৰশান্ত মহাসাগৰ। আমাৰ গাঁৱত এটা বিখ্যাত প্ৰশান্ত মহাসাগৰ আছে, সেইটো আপোনালোকক দেখুৱাম। তো এইটো চাওক, এইটো হ'ল আমাৰ প্ৰশান্ত মহাসাগৰ। দূৰ দূৰণিলৈ একো দেখা নাপায়, অকল পানী আৰু পানী দেখা পাব। এইটো হ'ল এটা এই ৰাস্তাৰ পৰা যোৱা পথাৰ হয়, ৰাস্তাৰ কাষত। আৰু এইটো হ'ল এতিয়া বৰ্তমান প্ৰশান্ত মহাসাগৰ নামে চিনাক্ত। এইটো চাওক কেনেকুৱা পানী হৈছে। তাৰপিছত আপোনালোকক একবাৰ দেখুৱাই দিওঁ আকৌ এবাৰ ভালদৰেকৈ চাওক, এইটো হ'ল এটা প্ৰশান্ত মহাসাগৰ। মহাসাগৰ বুলি কৈছোঁ, কিবা ভুল কৈছোঁ নেকি ৰাইজ, ক'ব আপোনালোকে। তাৰপিছত বলক এতিয়া আমি যাওঁ, আমাৰ যাত্ৰা আৰম্ভ কৰোঁ, শুভযাত্ৰা। আমি যাম এতিয়া নদীৰ পাৰলৈ। কিনকিনীয়া বৰষুণ দিয়ে আছে, এই বৰষুণৰ মাজত মই গৈ আছোঁ, কি কৰিব, উপায় নাই। এই বৰষুণ যাক নেৰে, দিনটো পৰি থাকিব এই বৰষুণ। ক'ৰবাত 1-2 মিনিট ৰেষ্ট ল'ব, ৰেষ্ট লৈ আকৌ পৰা আৰম্ভ কৰিব। তো চাই লওক এইটো মেচিন পানী কমানে। क्या बोला तूने? মোৰ কেমেৰাটো কিহঁতে ভাবিছিলে যে এইটো কিবা বেলেগ বস্তু বুলি, কিবা মেচিন বুলি ভাবিছিলে। কি ভাবিছিলে গম নাপাওঁ, সুধিলে কি বুলি। তো মই কৈছোঁ যে এইটো পানী কমোৱা মেচিন হয়। পিছত হাঁহি আছে যে এনেকুৱা কৈ কিনে এইটো ফটো উঠোৱা কিবা হয় বুলি। তো ময়ো হাঁহি পিনে গুচি আহিলোঁ তাৰ পৰা। তো বলক যে আৰু চাওঁ আগত কি আছে। তো এইটো চাই আছে, দেখা পাব আপোনালোকে যে ইফালৰ পানী বাগৰি সিফালে গৈ আছে। মানে এইটো এটা কালভাৰ আছিলে আগতে, তো কালভাৰটো এতিয়া এটা ডাঙৰ গাড়ী আহি কেনে কালভাৰটো ভাঙি পেলালে। কিন্তু এতিয়া বৰ্তমান সৰু এটা পাইপৰ নিচিনা সেইটো দি পানী যাই আছে এনেকুৱা। কিন্তু আৰু আগত গ'লে দেখা পাব আপোনালোকে যে তাতে বহুতকেইটা ৰিঙেৰে পানী যাই আছে, ৰিং বহুৱা আছে তাতে, সেই ৰিঙেৰে পানী যাই আছে। তো বলক আপোনালোকক দেখাই আছোঁ আগত। তো এইটো চাব পাৰিছে আপোনালোকে, ইফালে পূৰা মানুহে কি কৰি আছে, মাছ মাৰি আছে। ইয়াতে কৈছিলোঁ যে ৰিঙৰ কথা, এই ৰিঙেদি পানী যাই আছে। তো গাইজ আমি ফাইনেলি আহি পালোঁ নদী পাৰত। এয়া চাব পাৰে, নদীটো একবাৰ দেখুৱাই দিয়া কেনেকুৱা হয়। চাওক ঢৌ কেনেকুৱা উঠি আছে। এইটো নদীৰ নাম হ'ল মটঙা নদী। তো বলক আৰু আপোনালোকক দেখুৱাম, মই যে ফাৰ্ষ্ট ব্লগটো কোনখিনি জেগাত বনাইছিলোঁ সেইটো আপোনালোকক একবাৰ দেখুৱাম। এইটো চাওক, এইটো হ'ল আমাৰ মই এই বাঁহৰ চুপটো যে দেখা পাই আছে, সেই বাঁহৰ চুপটোত মই বনাইছিলোঁ মোৰ ফাৰ্ষ্ট ব্লগ।
চাওক ঢৌ কেনেকুৱা আহি আছে। এইটোৰ নদীৰ নাম হ'ল মটঙা নদী, ডাইৰেক্ট ভূটানৰ পৰা আহি আছে এইটো নদী, আৰু ক'ত গৈ আছে সেইটো নাজানো, কিন্তু আহি আছে ভূটানৰ পৰা। তো এইখিনি জেগাত বনাইছিলোঁ মোৰ ফাৰ্ষ্ট ব্লগ। তেতিয়া একদম শুকান আছিলে এইটো নদী, কিন্তু এতিয়া চাব পাৰে কেনেকুৱা একদম চাওক ঢৌ কেনেকুৱা আহি আছে। আৰু মোৰ লগত আছে এজন মোৰ ফ্ৰেণ্ডে হয়, মোৰ ভতিজা হয় হিচাপত, কিন্তু ফ্ৰেণ্ড বুলি কৈছোঁ। তেওঁৰ নাম হ'ল, নামটো কৈ দিয়া তোমাৰ একবাৰ। নমস্কাৰ, মোৰ নাম চুলেমান হয়। চুলেমান হক। তো এইটো চাওক, দেখা পাইছে বানপানী, দেখা পাইছে কেনেকুৱা বানপানী আমাৰ, কিন্তু চৰকাৰে কোনো ৰাস্তা ঘাট ঠিক নকৰে আমাৰ এইবিলাক। ঠিক হ'ব এইবাৰ, যেনেকুৱা গাঁৱৰ মানুহ লাগিছে উঠি পৰি, তো এইবাৰ ঠিক হৈ যাব। অহাবাৰ আপোনালোকক দেখুৱাম যে কেনেকুৱা চিলচিলা ৰাস্তা দি আমি খোজকাঢ়ি থাকোঁ। তো দেখাই পাইছে আপোনালোকৰ ফালে কেনেকুৱা হৈছে পানীৰ অৱস্থা, বানপানী কেনেকুৱা অৱস্থান আপোনালোকৰ দেখুৱাব। আপোনালোকৰ ফালে একবাৰ ক'ব কমেণ্ট কৰি যে আপোনালোকৰ ফালে কেনেকুৱা হৈছে বানপানী। এইটো চব কিমান ডাঙৰ ঢৌ আহি আছে। এটা মোবাইলত ভালদৰেকৈ দেখা নাপায়, যদি DSLR থাকিলে হয় ভালদৰেকৈ দেখালোঁ হয় আপোনাক, কিন্তু মোবাইলত ভালদৰেকৈ দেখা নাপায়। আৰু এইটো বাঁহৰ চুপ, এইটো বাঁহৰ চুপ দেখুৱাইছিলোঁ মই মোৰ ফাৰ্ষ্ট ব্লগত, চাই ল'ব আপোনালোকে মোৰ চেনেলত গৈ কেনে। মোৰ চেনেলৰ নাম হ'ল ইটছ অঞ্জন। তো ইটছ অঞ্জন চেনেল অ'পেন কৰা হ'ল আপোনাৰ মোটামুটি 3 মাহমান হ'ল। তো এইটো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, যদি ভিডিঅ'বিলাক চাই কেনে ভাল লাগে তেহে কৰিব, যদি ভাল নালাগে তো ছাবস্ক্ৰাইব কৰিব নালাগে। তো ঠিক আছে, ব্লগটো মই আজি এইখিনিতে শেষ কৰিছোঁ। তো নেক্সট ব্লগত আপোনালোকৰ লগত আৰু একবাৰ দেখা হ'ব। তো থেংক ইউ।